কি আশা কৰে পৰৱৰ্তী সময়ত? কোকৰাঝাৰ মহকুমাত আমাৰ যে কোকৰাঝাৰ জিলা UPPL আছে, সেই UPPL দলত 5টা ব্লক কমিটি আছে, মানে 5টা পৰিষদীয় সমষ্টি, 6টা পৰিষদীয় সমষ্টি আছে। এই পৰিষদীয় সমষ্টিবিলাক আমাৰ এটা এটা ব্লক। তো আজি আমি এই ব্লকবিলাক কিছুদিন আগত গঠন কৰি দিয়া হৈছিলে। এই গঠন কৰি দিয়া ব্লকসমূহক আজি আমি শপত ইয়াত তেওঁলোকক শপত গ্ৰহণ কৰিবলৈ আমি দিছোঁ। আমি কোকৰাঝাৰ জিলা UPPL হিচাপে অনাগত দিনত যাতে ৰাইজৰ মাজত UPPL দলটো অধিক আমি যাতে লৈ যাব পাৰোঁ, এই উদ্দেশ্যেৰে আমি আজি কিছুমান কথা আমি আলোচনা কৰিছোঁ। লগতে যিহেতু UPPL দল বৰ্তমান BTC চৰকাৰৰ প্ৰধান দল আৰু অসম চৰকাৰৰ লগতো আমি সহযোগী এটা দল, গতিকে চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিবিলাক যাতে ৰাইজৰ মাজত যাতে গৈ পায় আৰু এইবিলাক যাতে আমাৰ কৰ্মীবিলাকে চোৱা চিতা কৰে, এইবিলাক কথাটোৱে আমি প্ৰাধান্য দি পেলাই আমি আজি ইয়াত আলোচনা কৰিছোঁ। দল হিচাপে দায়িত্ব পালন কৰিব এজন MP এইটো আমাৰ কাৰণে খুব গৌৰৱৰ বিষয় আৰু সৌভাগ্যৱান বুলি আমি ক'ব লাগিব। কাৰণ আমি ৰাজ্যসভাৰ এজন সাংসদ পাবলৈ আমি সক্ষম হৈছোঁ। আমাৰ 7জনহে আছিলে MLA বিলাক, কিন্তু আমি যোৱা নিৰ্বাচনত যিহেতু BJPৰ লগত আমাৰ আলোচনা হৈছিলে আৰু ইয়াত সম্পূৰ্ণভাৱে বিশেষভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়াসকলক আমি ধন্যবাদ জনাব লাগিব। কিয়নো অসমত যি ৰাজ্যসভাৰ 2খন আসন খালী হৈছিলে, তাৰ পৰা আমাক এটা যে তেওঁলোকে দিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কম সময়ৰ ভিতৰত ৰাজ্যৰ আস্থাভাজন হ'বলৈ সক্ষম হৈছে UPPL দল। গতিকে অনাগত দিনত ৰাজ্যৰ যি সমস্যা আছে, সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে UPPL দল বদ্ধপৰিকৰ। Thank you. Thank you. United People's Party, Liberal, as per the constitution of the party, and will not disclose the secrecy of the same. Thank you.